লৈ টোপনি মোৰ ধৰে। আমাৰ এতিয়া জন্ঠাই ডাঙৰীয়া আমাৰ কাষতে আছে, চিনাকি কৰি দিব ওলাইছো আৰু তেখেতে দুই এষাৰ বক্তব্য আগবঢ়াব আপোনালোকৰ আগত। নমস্কাৰ, সোণোৱাল কছাৰী, আমাৰ সোণোৱাল কছাৰী খিং বাইথ পূজা আজি, গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ দিনবোৰ শুভ হওক। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ। অলপ পলম হৈ গ'ল আজি, যোৱাটো অলপ কাম এটা আছিলে, গতিকে আমি দুজনে গৈছোঁ, আটাইকেইজনে আমাৰ থানলৈ। মুলুগাঁৱত আছে, গতিকে চাই থাকিব, ভিডিঅ'বোৰ দেখুৱাই থাকিম। এতিয়া আমি ওলাই গৈ আছোঁ, যা তাত গৈনো কিনো হয় তাকে আপোনালোকক দেখুৱাব চেষ্টা কৰিম। নেজা কামনো আমিও লাগি আছিলোঁ, অকল খোৱা এটা লৈ অহা হৈ যায়। দহদিনীয়া গ'লেচোন নেযাওঁ বুলি কৈছে, এয়া উপায় নাই, গৈ আহিব লাগিব। গৈ আহোঁ। মন্দিৰত কোনো হেৰি নাই ন, একো নাই, এইটো গৈ আহিছোঁ। এয়া গৈ আছোঁ। আজিও বতৰটো কিনকিনীয়া বৰষুণ, যিহেতু বহুত দিন দিয়া নাছিলে। এতিয়া আমি আমাৰ গাঁওখন শেষ হ'মগৈ, মুলুঙত ভৰি দিমগৈ আৰু। এয়া আমাৰ গাঁৱৰ পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ। থান পাবগৈও এতিয়াও টাইম আছে বাৰু, আৰু 5-10 মিনিট লাগিব। কেনেকুৱা তাত খোৱা বোৱাটো? গাহৰি হ'ব, খাবা নাই? খাব লাগিব। আৰু কি দিব লগত? ৰহি সাজ দিব। সাজ মানে মদ, গেলা। এইটো আমাৰ পূজা বস্তু হয়। আৰু ৰঙা কুকুৰা, আজিৰ পৰা আৰম্ভ হ'ব আমাৰ খোৱা। যিটো আমি এতিয়া ঢেকীয়া নেফাবোৰ খোৱা নাছিলোঁ, কি বুলি কয়, এইজন পাইছোঁ আমাৰ সহযোগী বুলি ক'ব লাগিব। ইয়াৰ আজিৰ পৰা আমি খোৱা নাছিলোঁ যে, আজি খাম আৰু। আজিৰ পৰা যেতিয়া পূজা দিয়া হ'ব, খোৱা হ'ব আজিৰ পৰা। এই তালৈ না মানুহ হৈছে নাই? মানুহ হৈ আছে। এয়া আমাৰ এজন লগৰ এজন পাইছোঁ। এবাৰ কিবা এটা কৈ দিয়া। খিং বাইথ পতা নামত তাতে ক'বা ন? ঠিকে আছে। মানুহ হৈছে নাই? মানুহ হৈছে, যথেষ্ট ন? হ'ব, আমাৰ গাঁৱৰ পৰা কম চাগে। বৰ্তমান আহি আছে। হ'ব লাহে লাহে হ'বগৈ। ঠাই থাকিব দেই। গৈ আছোঁ এতিয়া। এই আমাৰ গাঁও শেষ হৈ গ'ল, মুলুগাঁৱত আমি ভৰি দিছোঁ। এতিয়া মুলুগাঁৱৰ গাঁওখনত সোমাইছোঁ। ইয়াত চাই থাকিব, তাত কি হয়। যোৱা বছৰো দেখুৱাইছিলোঁ, এইবাৰো দেখুৱাম কেনেকৈ কি হৈ থাকে। বলক তেনেহ'লে আগবাঢ়ি যাওঁ। এয়া পালোহি আমাৰ বাইথ থানলৈ। গতিকে আপোনালোক সমস্ত পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ, মানুহ কেনেকৈ। প্ৰথমতে আহিয়েই আমি আমাৰ টোপোলাবোৰ ঠিক কৰিছোঁ, যাতে আমাৰ খিং দেৱতাক সেৱা জনাব পাৰোঁ। গতিকে এয়া আমাৰ ককা এজন আছিলে, ককাজনে আমাক যোৱা বছৰ প্ৰায় মোক সহায় কৰি দিয়ে। প্ৰথমতে টোপোলাবোৰ কেনেকৈ বান্ধিব লাগে, কেনেকৈ কি কৰিব লাগে, এয়া শিকাই আছে তেখেতে। তেল দিব লাগে আৰু চাকিবোৰ এনেকৈ বান্ধি দিব লাগে বোলে। ইয়াত কোনো মাটি চাকিৰ প্ৰয়োজন নহয়। এয়া তেল সানি শলিতা গুচি তালৈ আগবঢ়াব লাগিব। পাহল নাই, নেপাহোঁ। কিবা এটা লৈ লওঁ। পূজাৰী মেইন আমাৰ থানৰ পূজাৰীজনে তেখেতৰ নিজৰ কামবোৰ কৰি গৈছে ইয়াত। আৰু আমাৰ অঞ্চলৰ আশে পাশে থকা ডিগবৈ যিমান দাঁতিকাষৰীয়া আছে, সকলোৱে ৰাইজে আহিয়ে, আৰু আমাৰ গাঁৱৰ ৰাইজে আহি এয়া সেৱা লৈছে। আৰু মেইন কথাটো হৈছে আমাৰ ইয়াৰ এই সান্তনী পানী আপোনালোকে আহিলেই গম পাব কি দিয়ে। এয়া চাওক কিমান সুন্দৰকৈ, কি শান্তি পানী হয় আপুনি দেখিলেই গম পাইছে চাগে। গতিকে আহিব এপাক কেতিয়াবা, এবাৰ যদি সময় পোৱা নাই। এই শান্তি পানী কিমান মহত্ব বা কি অমৃত বুলি ক'ব লাগিব। মানে ৰহি সাজ দিয়ে, আমাৰ জোল মদ বুলি কয় আমাৰ কছাৰী ভাষাত। গতিকে আহিবচোন এপাক, খাই চাব। আমাৰ এই শান্তি পানী খোৱাৰ লগে লগে আপোনাৰ গোটেই সমস্ত পৰিৱেশটো কেনেকুৱা লাগিব আপোনাৰ। আমাৰ ভিতৰৰ কামবোৰ কৰি মেলি এতিয়া এই বাহিৰৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। এয়া আমাৰ ৰান্ধনীসকলে আহি তেখেতৰ নিজৰ কৰ্ম কৰি আছে এয়া। গতিকে চাই থাকিব দেই কেনেকুৱা হয়, আৰু মজা হ'বলৈ গৈ আছে। ঐ দাদা ইয়াত কি দিবনো? হা সেয়াত হ'ল ন? হ'ব হ'ব বনাই আছে।
চাহ দিছে বুলি অলপ ফটো এটা কৰি দিওঁ চাহ লৈ লওঁ মোক একাপ লচোন এতিয়া বাৰু খুই দিওঁ ঠিকেই হ'ব তই ল'লি অঁ লাষ্ট নাই কোৱা হৈ যাব এতিয়া মাজতে আপোনালোকক শুনা পাইছোঁ আমাৰ সোণোৱাল কছাৰী কথোপকথন কেনেদৰে হয় আপোনালোকে এবাৰ মন কৰি শুনিবচোন আচ্ছা এগিলাচ বোলে দিগদাৰ আছে ৰ মই কৈ দিওঁ কোন কাক ঐ ৰিম মাতছি এই ৰিমক মাৰছি হৌ নে চাই আছি এই পখাৰছি মানে ইমান ফিট আছে এ সাজান জাকুট লংকা এগুটি বুলি লংকা ইলাটো ক্লাউড ক্লা যা কালা লাইলা থাকি যা দিব কুইতে ঠিকত কাট আন বুঝছই নাই ন কি খুলিছে বলছি যি হোক কিছুমান লিয়া না চিনি কোৱা যি দিব প্ৰসাদ কৈ ল'ব নেপানে সি তোকে জোৰতে লচি কহি এটাক পঠালো হুকুন চেপা এটা সেইটো একে আচ্ছা এনেকে হ'ব কেনেকুৱা লাগিলে আমাৰ কথোপকথন এনেদৰে হয় আমাৰ কথা বতৰা আৰু এয়া হৈছে একেবাৰে মূল আমাৰ কামটো এইটো লাহে লাহে আমাৰ আৰম্ভ কৰিব ধৰিছে এয়া ৰাইজসকলক দূৰ দূৰৰ পৰা যিসকলক আহিছে প্ৰথমতে তেখেতসকলক খুৱাই দিয়া ব্যৱস্থা কৰিছে এয়া গাহৰি আৰু আমাৰ যিটো ঢেকীয়া নেফাফু আৰু মুৰ্গীৰ যিটো আমাৰ পক্ষী বনাই থকা হৈছে এয়া আমাৰ সকলো ৰাইজে আহি গোট খাইছে লাহে লাহে খাবলৈ ধৰিছে এয়া আৰু বাকী নেক্সটত আমাৰ গাঁৱৰ ৰাইজ খাব চাগে প্ৰথমতে আলহীবোৰক দিয়া হৈছে এয়া চব কিমান সুন্দৰকৈ এয়া আমাৰ বৰ্তমান আমাৰ ঢেকীয়াজান ডিগবৈ আঞ্চলিক খিংখিং বাইথ থানাৰ সন্মুখতে আছোঁ প্ৰাংগণত যিটো নেকি আজি আমাৰ সোণোৱাল কছাৰীৰ আমাৰ পৰম্পৰা খিংখিং বাইথ পূজাৰ আজি দিন ধাৰ্য্য হৈছিলে গতিকে সমূহ আমাৰ ডিগবৈৰ পৰা তথা অঞ্চলৰ ওচৰে পাঁজৰে সমূহ অঞ্চল আহিছে একত্ৰিত হৈ আজি পূজাৰ লগতে ভোজ ভাতৰ যি আমাৰ যি অনুষ্ঠান আছিলে তাকে আপোনালোকৰ আগত দেখাব চেষ্টা কৰিলোঁ আৰু পোনে পোনে মই এজন যুৱকৰ ওচৰলৈ যাব বিচাৰিছোঁ যে তেখেতৰ মুখেৰে জানিব চেষ্টা কৰিম যে আমাৰ এই খিংখিং বাইথ পূজাৰ নীতি নিয়ম থুলমূলকৈ তেখেতৰ পৰা জানিব বিচাৰিছোঁ অলপ চেষ্টা কৰি দিয়া আমাৰ দৰ্শকক জনাই দিবৰ কাৰণে কেনেকুৱা উদ্দেশ্যৰে বা কেনেকুৱা ধৰণৰ পূজা আমাৰ এই খিংখিং বাইথ পূজাটো আমাক আমি যে আয়োজন কৰোঁ তাৰ বিষয়ে থুলমূলকৈ কৈ দিয়া বাইথ পূজা একচুৱেলি ক'ব গ'লে এইটো আমাৰ সোণোৱাল কছাৰীলৈ আদিম পূৰ্বপুৰুষৰ দিনৰ পৰা চলি আহিছে যিটো আমাৰ সোণোৱাল সমাজত জৰুপাশক বুলি কয় পুৰুষ আৰু প্ৰকৃতি উভয় লিংগ হিচাপে এই পূজাটো অৰ্পণ কৰা হয় বাইথবাদ বুলি ক'বলৈ গ'লে আমি এতিয়া বাইথ মানে কি বাইথ হৈছে 33 কোটি দেৱ দেৱীৰ ওচৰত যিটো আমি এতিয়া আমাৰ বাইথৰ আমাৰ কি কয় সংস্কৃতিৰ ওপৰত বাইথবাদৰ ওপৰত যোনবিলাক আমি জীয়াই ৰাখিব পাৰোঁ কলা কৃষ্টি সংস্কৃতি সেইবিলাকৰ ওপৰত আমি যেনেকৈ ধৰি ৰাখিব পাৰোঁ তাকে আমি বাইথবাদৰ ওপৰত আজি এইবিলাক নিয়ম কানুনবিলাক আমাৰ যুৱচামে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে এতিয়া বাইথৰ বিষয়ে ক'বলৈ গ'লে থুলমূলকৈ ক'বলৈ হ'লেতো ছুটিকৈ ক'বলৈ পৰা নাযাব যদি বাইথৰ বিষয়ে ক'বলৈ যোৱা হয় তেনেহ'লে সম্পূৰ্ণ দীঘলীয়া হ'ব অতি বহুত কিন্তু বাইথ পূজাত আমাৰ সাধাৰণতে যোনটো ভোজ ভাতৰ আয়োজন হয় ভোজ ভাতৰ আয়োজনত আমি উভয় প্ৰতিজন ঘৰৰ পৰা প্ৰতি ঘৰ মানুহৰ ঘৰৰ পৰা যিটো পশু আৰু পক্ষী বুলি কওঁ যোনটো আমি বলি হিচাপত অৰ্পণ কৰোঁ সেই বলিৰ পৰাই যোনবিলাক আমি এটা বলি আধা অংশ যোনটো আমি বাইথত বলি দিয়াৰ পিছত যোনটো আমি আধা অংশ ঘৰলৈ উভতাই পঠোৱা হয় বাকী যি অংশ কিছুমান আমি ৰাখি থোৱা হয় মানে পূজাৰ নামত যিটো অংশ ৰাখি থোৱা হয় সেই ৰাখি থোৱা অংশটো সকলোৱে মানে মিলিজুলি সমিল মিলি যিটো এটা ভোজৰ নিচিনাকৈ মানে আহাৰ থলীত গ্ৰহণ কৰা হয় সেইটোকে আজি ইয়াত ভোজ ভাতৰ আয়োজন কৰা হয় মানে কি থাকিব এতিয়া মানে
ধৰা মাছো দিয়ে নেকি? মাছ নাথাকে ইয়াত থাকিব আপোনাৰ হাঁহৰ পৰা কুকুৰাৰ পৰা থাকিব, হাঁহ থাকিব, পাৰ থাকিব আৰু গাহৰি? গাহৰিটো আমাৰ সেইটো জুৰীয়া গাহৰি হিচাপত শেষৰ দিনা এটা বলি দিয়া হয়। জুৰীয়া গাহৰিটো পূজাৰ শেষৰ সময়ত জুৰীয়া গাহৰি এটা বলি দিয়া হয়। কিন্তু সেই গাহৰিটো একচুৱেলি ইয়াত আমাৰ ভোজতে ধৰা হয়, সমিল মিল বনোৱা হয়। ধন্যবাদ, তোমাৰ পৰা ইমান ধুনীয়া কথাখিনি আমি জানিব পাৰিলোঁ, আমাৰ উঠি অহা প্ৰজন্মই জানিব। আৰু এইখন যে আমি লৈ আছোঁ, সদ্যহতে আমিতো বগা গামোচাই পাওঁ, এইখন তোমালোকে কি মানে এখন আমাৰ সোণোৱালকুছি কিবা এই বিষয়ে? এইখন আমাৰ গামোচাখন সাধাৰণতে এখন কুচুমহা বুলি কয়, কুচুমহা বুলি কয় গামোচাখন যাৰ নাম। এতিয়া কিন্তু কুচুমহা আৰু সোণোৱালী বুলিও কোৱা হয়। সোণোৱালী এতিয়া আজি এই কুচুমহা আৰু সোণোৱালীৰ মাজত আজি সংঘাত মানে সংবেদনশীল হৈ আছে। যিটো আজি কুচুমহা বুলি ক'ম নে আপোনাৰ সোণোৱালী বুলি ক'ম, সেইটোৰ ওপৰত আমাৰ জ্যেষ্ঠ যোনবিলাক আমাৰ বুদ্ধিজীৱীসকলে এতিয়ালৈকে ইয়াৰ ক্লিয়াৰিফিকেশ্যনটো দিয়া নোহোৱাৰ বাবে আমি এতিয়া সোণোৱালী বুলি কৈ থওঁ। কিন্তু ইয়াক কুচুম ফুলৰ গুটিৰ বাবে তৈয়াৰ কৰা হয় বাবে কুচুমহা বুলি কোৱা হয় বুলিহে আমাক জ্যেষ্ঠসকলে জনাই আছে। আচ্ছা, ধন্যবাদ দেই, তোমাৰ পৰা বহুতখিনি শিকিব পাৰিলোঁ। তোমাৰ নামটো কৈ দিয়া। মোৰ নাম খিংপু অনুৰণ মানিকিয়াল। আচ্ছা, আৰু মই হচংদ হয়। হচংদভাৱে মোৰ হচংদৰ ফালৰ পৰা মোৰ নামটো হৈ গ'ল আপোনাৰ মিলবৰ ন? ঠিক আছে, থেংক ইউ। বাইথৰ সংস্কৃতিৰ আমাৰ মুলুগাঁও খালগাঁও আঞ্চলিক ভিত্তিত আমাৰ এতিয়া জন্ঠাই ডাঙৰীয়া আমাৰ কাষতে আছে, চিনাকি কৰি দিব ওলাইছোঁ আৰু তেখেতে দুই এষাৰ বক্তব্য আগবঢ়াব আপোনালোকৰ আগত। এতিয়াৰ নীতি নহয় পূৰ্বপুৰুষসকলে দেখা যায়, সেই অনুসৰি বা পূৰ্বৰ পৰা যিসকলে ইয়াত এই ধৰণৰ ধৰক পূজা ভিত্তি কৰা নাছিল, তথাপিতো আজি কেইবাবছৰ ধৰি ইয়াত যেনেকৈ নতুন জ্ঞাতি ৰাইজে একত্ৰিত হৈ যেনেকৈ আজি বাইথ দেৱতাৰ পূজা বুলি কৰাৰ নীতি নিয়ম বুলি তাকে আজি কৰা হৈছিলে। এয়াই আছিলে আজি আমাৰ পূজাৰ মূল বিষয়বস্তুবোৰ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে আগলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে বুজাত সুবিধা হয়। ধন্যবাদ।